এবাৰ যে ভগৱানে হাও খাইছে আকৌ এবাৰ আগা হাও খাইছে এবাৰ চ' গাইছ এবাৰ এইডাল এবাৰ এডাল ফুটাম এডাল কি হ'ল মাতটো নাজানো আৰু চিপছ খাইছ ৰাতিপুৱা আমাৰ ঘৰ পাই গ'লি যে হে মোৰ চিপছটো খাই পেলালি নাখাং তই খা মই মুখে ধৰা নাই শুই দিছোঁহে ঘৰত দেখা দে আকৌ ভাল লাগিছে ঘৰটো শেষে নি শেষে কৰিলি মই নাখাওঁ তই খাই পেলা কি নাখাওঁ 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 তই জগাবলৈ পাৰিবি ৰাতিপুৱা ৰাতিপুৱাই প্ৰথম যেটা আৰম্ভ কৰিছোঁ ৰাতিপুৱা হৈ এজনী মায়া হাই কৈ দে ভালকৈ কৈ দে আকৌ হাই হাতখন দি দে আকৌ হাই বুলি এইফালে চা কৈ দে আকৌ এইফালে এইটো ধুনীয়াকৈ মুখত দিলোঁ এতিয়া আকৌ লগ পাইছোঁ তো সকলোকে গুড মৰ্ণিং অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ চবৰে ভাল আৰু মোৰ ভালেই বিচনা পাই আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পাই ক'ব আৰু যিহেতু আজি দ্বিতীয় দিন দিৱালীৰ চবকে হেপী দিৱালী আৰু আজিৰ দিনটোত কি হয় আপোনালোকক চব দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকিব আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু যিমানটো পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো ভিডিঅ'টো চাই থাকক কি কৰিছ হেপী দিৱালী চেম কৰিও বাই বাই চ' মানে বৰষুণ দিয়া বতৰ ক'তনো ওলাই যাব এতিয়া একেবাৰে ৰাতি লগ পাইছোঁ যদি বৰষুণ ৰখিব মানে বম চম আনিমগৈ তো ৰাতিকৈ একেবাৰে লগ পাই আছোঁ তো ভিডিঅ'টো চাই থাকিব এবাৰ পূৰা ধমাকা বুলি কৈ আছে আজি কিন্তু ফটকা ফুটিব আজি ফুটিব পূৰা চাই থকা ভিডিঅ' চ' অলৰাইট গাইছ এতিয়া ৰাতি হৈ গ'ল মানে বম চম আনিলোগৈ এতিয়া ফুটাওঁ দেখিছে এইখিনি বম এই পৰা কালি ফুটালোঁ বাৰু 6 দিনৰ আগত আজি আমাৰ আগত ফুটাইছোঁ তো আজি ফুটাওঁ আপোনালোক দেখাওঁ তো চবকে আকৌ কৰিছে হেপী দিৱালী আৰু মোৰ লগত আজি আছে অনুৰাগে ফুটাব মোৰ লগত এইখিনি বম চাৰি সপ্তাহ আনিছোঁ সেই বুলি দিৱালী বুলি এতিয়া ফুটাওঁ আপোনালোকে চব যদি কোনোবা নতুন গাইছে পূৰা ছাবস্ক্ৰাইবটো কৰি দিব অঁ দেখাইছোঁ এইটো অনুৰাগ হাই গাইজ উইচিং ইউ ভেৰি হেপী দিৱালী ব্লগটো অলপ লেটকৈ পাই হ'লেও কৈ দিব আৰু হেপী দিৱালী বুলি তো ব্লগটো চাই থাকক এতিয়া বম চম ফুটাওঁগৈ আৰু ন তো চাই থাকক ভিডিঅ'টো চ' গাইছ এতিয়া ৰঙা ফটকা ফুটাবলৈ আহিছোঁ ৰাস্তাত আমাৰ ঘৰ মুখৰ আগত চ' গাইছ মানে এইবাৰ কিন্তু ফটকাটো ফুটাই ভাল লগা নাই মানে সেমেকি গৈছে মানে বৰষুণতে চব চফা দি পেলালে দিৱালী বহুত দুখ এবাৰ ফটকা পোৱা নাই এইখিনি এতিয়া কি হয় নাজানো আৰু ফটকা এতিয়া মানে কলগছকেইটা এতিয়া হেৰি হ'ল জ্বলাইছিলোঁ কলগছকেইটা ফুচুক ফাচাক কৰিলে গোটেইখন এইকেইটা ফুটাই চাওঁ কেনেকুৱা হয় দেখিছে সেমেকিলে কাগজখন জ্বলা খেলা हैप्पी दिवाली हम मालूम है तेरे बाप को मत सिखा কি ফুটাইছে এবাৰ থলে বৰষুণত থলে এবাৰ যে ভগৱানে হাও খাইছে আকৌ এবাৰ আগা হাও খাইছে এবাৰ হেই হ্যাপি দিৱালী গাইস হেই 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 শেষ পইচা এবাৰ দিৱালী নাই এবাৰ হাইড্ৰজেন ফুটাম দেই এবাৰ হাইড্ৰজেন সেইকেইটা কোনো আগা আমাৰ দিব আকৌ কাণ চান বন্ধ কৰিলোঁ একদম চ' গাইছ এবাৰ এইডাল এবাৰ এডাল ফুটাম এডাল কি হ'ল মাতটো নাজানো আৰু এইটো যদি সেমেকা লালে চেচে আৰু এবাৰ দিৱালী চেচ এবাৰ ঘৰ কেইটাকো আহি দিওঁ আৰু দেই জপিয়ান দিবি আকৌ এবাৰ ঘৰ কেইটা আহি দিওঁ আৰু এডাল যিটো চেচ কষ্ট বলে আৰু কি কৰিলি
কি লৈ সেয়াই দিৱালী আজি ইমান ভালকৈ ফুটাম বুলি আহিছিলোঁ সেয়া হ'লগৈ এতিয়া যদি চব ফুটে কিন্তু চফা এইটো ভয় কৰিছে হেৰো গাইছ গ'ল এবাৰ দিৱালী গ'ল মানে গাইছ এতিয়া এইকেইটা কি হ'ব কাহিনীটো কওক ইমান গাল যদি ফুটাব ন কি হ'ব গাইছ এবাৰ সৰু দেই আগতে কিমান আছিলে মেগা বম আছিলে মেগা বম এইকেইটা এবাৰ 5,000 3,000 এইকেইটা ফুটা হ'ব এইকেইটা মাত দিয়া নিদিয়ে চাওঁ এবাৰ যদি মাত যেতিয়া থৈ দিম নুফুটাঙা বম এইবাৰ নিজে ফুটাম নিজে পলাম দেই ভাগো গাইছ হেপী দিৱালী এইটো ফুটিছে কিন্তু দেই এইটো ফুটিছে এইকেইটা চাউণ্ড কিন্তু আল্টিমেট আহিছে এইকেইটা এই নাপলক নাই হোৱা হেভি এইকেইটা ফুটিছে কিন্তু এইকেইটা ফুটিছে এইবাৰ এইকেইটা দিওঁ দেই এইটো কিন্তু ছুটি হ'লে আকৌ পলাবলৈ সময় নাপায় আকৌ ইয়াত কৃষ্ণ এই ফুটিলে হ'ল ফুটিছে এইকেইটা ফুটিছে ডাঙৰকেইটা কাম নাই ফুচুকিলে এইকেইটা এইবাৰ নাজানিছোঁ আকৌ দেই কি হ'ব দুটা কিন্তু গ'লে মিছ মাৰিলে দুটা ফুচুকিলে এইকেইটা মেকা বতৰ যে ফুটিলে কাৰণে মোকো ভয় আছে ভাগ মেৰতা মাই গড এই সাত দিলে এসাত দিলে ফুটাং ফুটিলে হ'ল ভাগ আল্টিমেট এইটো চাউণ্ড লাগে তো এতিয়া আমাৰ গাঁৱৰ পোৱালিকেইটামান আহিছে বম ফুটাই বোলে দেখাই দিছোঁ এইকেইটা পোৱালিকেইটা কৈ দে এইটো এটা Hi, Dosto. বম ফুটা সেই নাই ল এই নাই ফুটা নাম ভৰিলে কি হ'ব Diwali guys, এইকেইটা আহি গ'ল Diwali है हट এই নাই জ্বলা এই ইমান ভয় ন চন্দী বম ফুটাইছে দেই এবাৰ এইটো ভয় হাই পাঞ্জল মই ইয়াৰ আগৰ ব্লগত কৈছিলোৱে যে হেপী এণ্ড সেফ দিৱালী এণ্ড সেফ দিৱালী ভাগ মিঠুন হেপী দিৱালী ফাইনেলি এতিয়া এইটো কেইটা কিমান চত আছিলে 30 চত নপৰে ন আৰু
15,000 চ' গাইজ যিমানখিনি দেখালোঁ আজি কেনেকুৱা পালে ক'ব আৰু চবকে ক'ব কৈছে হেপ্পী দিৱালী আৰু চব এতিয়া গুচি গ'ল ঘৰে ঘৰে আৰু মই ঘৰত সোমাই দিলোঁ আৰু দিৱালী বুলি ওলাই যোৱা নাই এবাৰ নেখেলিলে মানে লটাৰী চটাৰী খেলা নহ'লেই ওলাই নগ'লোঁ বৰষুণ বতৰ কি যাব ওলাই মায়ে মানে খেলিবলৈ গৈছিলে কি পাইছে মই দেখাইছোঁ এইখিনি বস্তু পৰা পালে পৰা জুইচ চলা কলগেট ফ্লাক্স গা ধোৱা চাহ চুলি ঘঁহা তেল এইবোৰ চব পালে আৰু ভিডিঅ'টো কেনেকুৱা কি পালে ক'ব জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি চাই ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইবটো কৰি দিব লগ পাইছোঁ অন্য এটা ভিডিঅ'ত ৰাইট 7 বি চেফ জয় অসম গাইজ বাই বাই